ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো এজন ছাত্ৰৰ কমেন্টত জনোৱা ৰিকুৱেষ্টত বনোৱা হৈছে তেওঁ কমেন্টত এক্সামৰ বাবে এই কোৱেশ্চনখিনি তেওঁ খুজিছিলে আশা কৰো এই ভিডিঅ'টোৰ পৰা তোমালোক আটাইয়ে বাবে হেল্পফুল হ'ব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক এটা কথা জনাও ক্লাছ 10 ৰ আইটি আইটিএছ ৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ পাৰ্ট 1 আৰু পাৰ্ট 2 তোমালোকৰ ডেসক্ৰিপচনত লিংক দিয়া আছে সেই ভিডিঅ' গিটাও তোমালোকে চাই লবা তোমালোকক আইটি আইটিএছ ৰ যদি কোৱেশ্চন এনসাৰ সমূহ লাগে এছামিজ মিডিয়াম আৰু ইংলিশ মিডিয়াম দুয়োটাৰ বাবে যদি তোমালোকক লাগে তেতিয়া হলে ডেসক্ৰিপচনত এটা হোৱাটসএপ নম্বৰ দিয়া হৈছে সেই নম্বৰটো তোমালোকে মেছেজ কৰিবা যদি তোমালোকে ই-বুক বাই কৰিব খোজা তেতিয়া হলে ডেসক্ৰিপচনত দিয়া হোৱাটসএপ নম্বৰটোত তোমালোকে মেছেজ কৰিবা যদি তোমালোকে কোনোবাই কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব খোজা যাতে আগন্তুক ভিডিঅ'ত সেই কোৱেশ্চন পেপাৰ সমূহ আমি আলোচনা কৰিব পাৰো সেইভাবে তোমালোকে যদি কোনোবাই কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব খোজা তেতিয়াও হোৱাটসএপ নম্বৰটোত মেছেজ কৰিবা ডেসক্ৰিপচনত তোমালোকে ডিটেইলছখিনি চাই লবা এতিয়া আসুন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে চাবা তোমালোকৰ এমপ্লয়েবিলিটি যিখন বুক আছে সেই বুকখনৰ পৰা কোৱেশ্চন নম্বৰ 1 2 দিছে ইয়াত চাবা What is communication? Write all the elements of a communication cycle. এই কোৱেশ্চনটোত দুটা কোৱেশ্চন আছে আমি কোৱেশ্চন এনসাৰ হমো এছামিজ আৰু ইংলিশ দুইটা মাধ্যমতে বুজিম কোৱেশ্চনটো হ'ব যোগাযোগ কি যোগাযোগ চক্ৰ এটাৰ উপাদানসমূহ লিখা ইয়াৰ এনসাৰটো চাবা প্ৰথমতে আমি ইংলিশ মিডিয়ামত চাও তাৰ পিছত এছামিজ মিডিয়ামত চাম তোমালোকে যেটো ভাষাতে যেটো ল্যাঙ্গুৱেজতে তোমালোকে লিখিব খোজা লিখিব পাৰিবা এতিয়া চাবা Communication is the process of exchanging information by speaking, writing, or other medium between a sender and a receiver. মানে এছামিজত চাবা যোগাযোগ হৈছে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত কথা পাতি লিখা বা আন মাধ্যমৰ দ্বাৰা তথ্যৰ আদান প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া তোমালোকে এনসাৰটো ভিডিঅটো পজ কৰি তোমালোকে এনসাৰটো লিখি লবা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও ইয়াত চাবা নেক্সট কৈছে সেই কোৱেশ্চনটোতে the elements of a communication cycle are মানে যোগাযোগ চক্ৰ এটাৰ উপাদানবোৰ হৈছে চাবা নম্বৰ 1 sender যাক আমি প্ৰেৰক বুলি কও নম্বৰ 2 মেছেজ যাক আমি বাৰ্তা বুলি কও নম্বৰ 3 channel number 4 receiver যাক আমি গ্ৰাহক বুলি কও number 5 feedback যাক প্ৰতিক্ৰিয়া বা মতামত বুলি কোৱা হয় আশা কৰো তোমালোকে লিখি লৈছা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও এবাৰ আমাৰ নেক্সট কোৱেশ্চনখিনি ভোকেশনাল স্কিল বুকখনৰ পৰা আছে এই বুকখনত চাবা প্ৰথম কোৱেশ্চন নম্বৰ 1 what do you understand by custom style মানে কাস্টম স্টাইল বুলিলে কি বুজা ইয়াৰ এনসাৰটো হ'ব Custom style refers to a tailored or personalized approach to creating digital documents, presentations, or reports that meet specific needs or requirements. এবাৰ আমি এই এনসাৰটো অসমীয়াটো লিখিম সাবা কাস্টম স্টাইলে ডিজিটেল নথিপত্ৰ প্ৰেজেন্টেশন বা ৰিপৰ্টৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰতিবেদন সৃষ্টি কৰাৰ বাবে এক অনুৰূপ বা ব্যক্তিগত পদ্ধতিক বুজায় আশা কৰো তোমালোকে এনসাৰটো এটো পজ কৰি লিখিছা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো চাবা হোৱাট ইজ ডিজিটেল ইমেজ ডিজিটেল ছবি কি ইয়াৰ এনসাৰটো চাবা In digital documentation, a picture can be a graphic or image representation which is a digital image. ইয়াক যদি আমি এছামিজত লিখো তেতিয়া হলে এছামিজত চাবা ডিজিটেল ডকুমেন্টত এখন ছবি গ্ৰাফিক বা ছবিৰ প্ৰতিনিধিত্ব হ'ব পাৰে যাক ডিজিটেল ছবি বোলে ইয়াক আমি আৰু এনেদৰেও তুমি অসমীয়াত লিখিব পাৰা ইয়াত চাবা ডিজিটেল ছবি হৈছে এক ছবি যি ডিজিটেল নথিপত্ৰত গ্ৰাফিক বা ছবিৰ প্ৰতিনিধিত্ব হ'ব পাৰে এতিয়া এনসাৰটো তোমালোকে ভালদৰে লিখি লোৱা আশা কৰো তোমালোকে এনসাৰটো লিখি লৈছা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো চাবা হোৱাট ইজ ম্যাক্ৰো ইন স্প্ৰেডশীটত ম্যাক্ৰো কি ইয়াৰ এনসাৰটো হ'ব A macro is a saved sequence of commands which are useful to repeated tasks the same way over and over.
ইয়াৰ এনসাৰটো আমি যদি অসমীয়াত লিখো স্প্ৰেডশীট এখনত ম্যাক্ৰো হৈছে কমান্ডৰ এক সংৰক্ষিত ক্ৰম যি বাৰে বাৰে ৰেকৰ্ড কৰিবলৈ উপযোগী এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো চাবা define a template name any two categories of template template কি টেমপ্লেটৰ যিকোনো দুটা শ্ৰেণী বা প্ৰকাৰৰ নাম লিখা ইয়াৰ এনসাৰটো চাবা ইয়াৰ এনসাৰটো হ'ব templates are pre-formatted documents designed to create commonly used documents such as letters forms envelopes reports etc ইয়াক যদি আমি অসমীয়াত লিখো চাবা টেমপ্লেটবোৰ হৈছে সাধাৰণতে ব্যৱহৃত নথিপত্ৰ যেনে আখৰ ফৰ্ম এনভেলপ প্ৰতিবেদন আদি সৃষ্টি কৰাৰ বাবে প্ৰস্তুত কৰা পূৰ্বসজ্জিত কিছুমান নথিপত্ৰ এতিয়া ইয়াৰ সেকেন্ড এনসাৰটো চাবা ইয়াৰ নেক্সট কোৱেশ্চনটো চাবা two categories of templates are মানে টেমপ্লেটৰ দুটা প্ৰকাৰ হৈছে ইয়াত চাবা Number 1 document template নথিপত্ৰ template আৰু Number 2 graphic design template আৰু 3 নম্বৰটো চাবা digital template এনেদৰে আশা কৰো কোৱেশ্চন এনসাৰ খিনি পৰা সেই ছাত্ৰজনৰ আৰু লগতে অন্য ছাত্ৰ-ছাত্ৰী সকলো লাভৱান্বিত হবা ডেসক্ৰিপচনত তোমালোকে ক্লাস 10 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ বাকি কিটা ভিডিও পাবা সেই ভিডিও কিটাও তোমালোকে চাবা তাৰ পৰাও তোমালোকে এক্সামত হেল্পফুল হ'ব লগতে যদি তোমালোকে ই-বুক বাই কৰিবা ডেসক্ৰিপচনত দিয়া WhatsApp নম্বৰটো তোমালোকে মেসেজ কৰিবা কন্টাক্ট কৰিবা যাতে ই-বুক খিনি বাই কৰিব পাৰা আজিলৈ ভিডিওটো ইয়াতে এৰিলো নেক্সট ভিডিওত আমি বাকি কোৱেশ্চন পেপাৰ সমূহ আলোচনা কৰিম